Hello guys, welcome back to my YouTube channel. আজি আমি গৈ আছো এটা নতুন অসমীয়া গানৰ শুটিংত আৰু এটো মোৰ প্ৰথম অসমীয়া গানৰ শুটিং হ'ব। আশা কৰিছো আপোনালোকে ব্লগটো শেষলৈকে চাব। শুটিংটোত কি হয় কি নহয় কেনেকৈ আমি শুটিংটো কৰিম সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। আহি পালে আমাৰ শুটিংৰ লোকেশ্যন আপোনালোকে চাবই পাৰিছে কিমান ধুনীয়া লোকেশ্যন আৰু শুটিংটোত মোৰ ড্ৰেছযোৰ আছিল তিৱা ড্ৰেছ আপোনালোকে চাবই পাৰিছে। আজি এই সুযোগতে মই তিৱা ড্ৰেছযোৰ পিন্ধিব পাৰিলোঁ বৰ ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে মোক। আজিৰ ফাৰ্ষ্ট ডে শুটিং শেষ হ'ল গাইজ। বেছিকৈ ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ মই শুটিঙত ব্যস্ত আছিলোঁ আৰু মায়ে ভিডিঅ' বনাবলৈ পাহৰি থাকিলে। একো নহয়, কালি আকৌ ভিডিঅ' আছে ছেকেণ্ড ডে শুটিং কি হয় নহয় সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। আশা কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব। আজি মোৰ মেকআপ কমপ্লিট হৈ গৈছিলে। এতিয়া মই চুলি ষ্ট্ৰেট কৰি আছিলোঁ। মোৰ চুলি ষ্ট্ৰেট কৰা হ'লে আমি যাওঁ আজি শ্বুটিঙৰ লোকেশ্যনলৈ কালিৰ বাকী থকা শ্বুটিংখিনি কমপ্লিট কৰিবলৈ। ভালটো দেখাও কেতিয়া বহি দিও আটু কাটি বহি দিও ভালটো দেখাই দিও আৰু ভালকে দেখাই দিও চকুৰ সন্মুখত এতিয়া পিন্ধক তুমি তাৰ ফালে চাই থাকা ফ্ৰেমৰ বহি দিও তাত বহি দিও আপোনাৰ কাম লেপিং লেফট হেণ্ডটো বুকুত গুড শট জগাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা সেউজে ভৰা কণী পথাৰ
জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে হিৰে হিৰে বুৱালা প্ৰেমৰ লগা নন্দ বুৱালা প্ৰেমৰ লগা নন্দ চলি চলি বুৱালা প্ৰেমৰ লগা নন্দ বহাগৰে মুতলীয়া প্ৰাণ শুনিবানে হৃদয়ৰে গান সুশোভিত